আহক আমি কিদৰে ভালকৈ উবাৰ বুকিং কৰিব পাৰোঁ শিকি লওঁ। প্ৰথমতে যদি আপোনাৰ এণ্ড্ৰইড মোবাইল হয়, আপুনি এটা কাম কৰিব, আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পেলাই আপুনি উবাৰ টাইপ কৰিব। ওপৰত উবাৰ টাইপ কৰাৰ পিছতে আপুনি দেখিব উবাৰ এপছটো অট'মেটিক ওলাই আহিছে আৰু উবাৰ এপছটো আপুনি ডাউনলোড কৰি ল'ব। মোৰ আগতে ডাউনলোড কৰি লোৱা আছিলে, সেইকাৰণে অপেন দেখাইছে। আপোনাৰ ডাউনলোড নাথাকিলে আপুনি ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰি লোৱাৰ পিছত আপুনি ফোন নাম্বাৰ, আপোনাৰ ৰেজিষ্টাৰ ফোন নাম্বাৰ দিয়াৰ পিছত আপুনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। সেইটো সহজ হয়, আপুনি নিজেই গম পাই যাব। মই আগতে ৰেজিষ্টাৰ কৰা আছিলে তো খোল খাই গৈছে। তো এতিয়া আপুনি কি কৰিব, বুকিং কৰিবলৈ আপোনাৰ লোকেশ্যনটো আপুনি ক'ত আছে সেইটো লোকেশ্যন অট'মেটিকলি মোবাইলটোৱে লৈ ল'ব। সেইটো লিখিব নালাগে। এতিয়া আপুনি ক'ত যাব সেইটোহে লিখিব লাগে। যেনেকৈ মই অম্বিকাগিৰি নগৰ যাম, তো অম্বিকাগিৰি নগৰ পথত মই চিলেক্ট কৰিছোঁ, আগতে কৰা আছিলে কাৰণে। আৰু চিলেক্ট নকৰিলে আপুনি লিখি দিব পাৰে। তো লোকেশ্যনটো দিয়াৰ পিছত আপুনি যদি মাই লোকেশ্যন আৰু অম্বিকাগিৰি পথ দেখিছে, ইয়াত আপুনি ইয়াৰ পৰা যাওঁতে কিমান পইচা লাগিব, কি হৈছে ইয়াতে চব দেখুৱাই আছে। বুলত গ'লে লাগিব আপোনাৰ 59 আৰু উবাৰ গ'ত গ'লে 89 এনেকৈ দেখাইছে। আপুনি কেছ চিলেক্ট কৰি লওক, কিহত যাব আপুনি, পে'টিএম দিব, কেছ দিব বা কাৰ্ড দিব। কাৰ্ড দিলে কাৰ্ড কৰিব পাৰে। তো আপুনি এতিয়া হ'ল কি, অম্বিকাগিৰি নগৰ পথৰ আপুনি কোনখিনিত যাব, আপুনি এইটো ভালকৈ পিন লোকেশ্যনটো চেঞ্জ কৰি ল'ব পাৰে। এতিয়া ধৰক আপুনি মাই লোকেশ্যনত আছে, মাই লোকেশ্যনটো আপুনি চাই লৈছে যে মাই লোকেশ্যনত আপুনি কোনখিনিত আছে, এইখিনিত আছে নে আপোনাৰ পথত আছে নে ক'ত আছে, এইটো ভালদৰে চাই পেলাই আপুনি চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত এতিয়া আপুনি অম্বিকাগিৰি নগৰ পথত আপুনি কোনখিনিত যাব, কোনটো বাইলেনত যাব, ইয়াত মেপত চব ওলাব। আপুনি পিনটো এডজাষ্ট কৰি ল'লেই হ'ল। পিনটো এডজাষ্ট কৰি ল'ব পাৰে আপুনি, কোনটো পানীপথত যাব নে এঞ্জিলিনা পথত যাব নে ক'ত যাব, আপুনি সেইটো চিলেক্ট কৰি লওক। এনেদৰে ক'ত যাব, পানীপথত বা তিলাপথ, নাইবা আপুনি ক'ত যাব, এই ধৰি লওক এইখিনিত যাব, নাইবা এইখিনিত যাব, এঞ্জিলিনা পথত। ঠিক আছে। এতিয়া আপুনি কি চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ডান কৰি দিয়ক। ডান কৰাৰ পিছত আপুনি দেখিব আপোনাৰ ভাড়া কিমান লাগিব, এক্সুৱেল বিলটো শ্ব' কৰিব। তাৰপিছত আপুনি যিকোনো এটা চিলেক্ট কৰি লওক বা গ' চিলেক্ট কৰি লওক। ঠিক আছে। এতিয়া ৰিকুৱেষ্ট উবাৰ গ' তলত লিখা আছে ৰিকুৱেষ্ট উবাৰ গ', তাত আপুনি কনফাৰ্ম কৰি দিয়ক। কনফাৰ্ম কৰাৰ লগে লগে এতিয়া চাৰ্জিং হৈ আছে। এতিয়া গাড়ী এখন আহি পাব, গাড়ীখন দেখুৱাই আছে, চাব আহিছে নিয়াৰ বাই 3 ড্ৰাইভাৰ। তো 97 লাগিব, 97.40 পইচা চাৰ্জ। তো এতিয়া আহি গ'ল গাড়ীৰ কণ্টেক্ট নাম্বাৰ আৰু কেঞ্চেল। আপুনি যদি কণ্টেক্ট কৰিব খোজে কণ্টেক্টত টিপি দিয়ক, লিখা আছে। আৰু কেঞ্চেল, মোক গাড়ী নালাগে কাৰণে মই কেঞ্চেল টিপি দিলোঁ। এতিয়া মই কেঞ্চেল কৰিছোঁ, জাষ্ট মই দেখুৱাবৰ কাৰণে কৰিছোঁ। তো এনেধৰণে আপুনি উবাৰ বুক কৰিব পাৰে, একদম ইজি হয়। ভিডিঅ'টো ভাল লাগিলে আপুনি শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ঠিক আছে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ